কবিতাৰ শিৰোনাম জীৱনৰ অৰ্থ বিচাৰি। ৰচনা আৰু আবৃত্তি ৰঞ্জন বৰা। জীৱন পথত আধা অকাশু দিশ জীৱনৰ অৰ্থ বিচাৰি, জীৱনৰ অৰ্থ বিচাৰি সদায় অহা যোৱা কৰোঁ জীৱন নামৰ সেই সুঁতিটোৰ পাৰলৈ। কেতিয়াবা ভাবোঁ জীৱনত কি পালোঁ কি হেৰুৱালোঁ তাক লৈ চিন্তা নকৰোঁ, কিন্তু কেতিয়াবা আকৌ সেই কথাবিলাকে ভাবি নিজৰ হৃদয়খন বৰ বেদনাৰে ভৰপূৰ হৈ পৰে। আৰু কেতিয়াবা নাভাবোঁ বুলি শপত গ্ৰহণ কৰোঁ, কিন্তু তথাপিও নোৱাৰোঁ। জীৱনত কি পালোঁ কি হেৰুৱালোঁ সদায় মন যায় জীৱনটো যেন এটা নুবুজা অৰ্থ। পৰিসমাপ্তিৰ লগে লগে এটা অৰ্থৰ সমাপ্ত ঘটে, আৰু সেই চিতাখনৰ জুইকুৰাত জীৱনৰ শেষ অস্তিত্ব বিসৰ্জন যায়। আৰু আমি সেই জীৱনটোৰ পিছতে দৌৰি ফুৰোঁ অজস্ৰ টকা পইচাৰে, নতুন কত যে কি জীৱনৰ অৰ্থ বিচাৰি। এটাই শব্দ, জীৱনৰ অৰ্থ বিচাৰি। এই ধনুক ধানাক খোজেৰে যেতিয়া আই কোলাখনত শুই আই চকু দুটিলৈ চাইছিলোঁ, তেতিয়া কিন্তু ভবা নাছিলোঁ জীৱনটো ইমান জটিল। যেতিয়া বুজি উঠা হলোঁ যে জীৱনৰ অৰ্থবোৰ সঁচাকৈ বৰ কঠিন। আগবাঢ়ি যাবলৈ কি লাগে জীৱনত? টকা পইচাই জানো সকলো? দিন যায় ৰাতি যায়, কত যে কি বৰষুণ, আকৌ তাতে বিচাৰি ফুৰোঁ জীৱনৰ অৰ্থ। হয়তো কাৰোবাক মাৰি দিছোঁ, কাৰোবাক লুটি দিছোঁ, কি আছে জীৱনৰ অৰ্থত? এদিনটো সমাপ্ত হ'বই এই জীৱন নামৰ গাথাখন, এদিনটো শেষ আছে ইয়াৰ। তথাপিও প্ৰতিযোগিতা, অঘোষিত প্ৰতিযোগিতা। কেতিয়াবা আনৰ পৰা লুটিও ভাল লাগে। আৰে পৃথিৱীত ৰত্নাকৰ হৈ জন্ম ললে বাল্মীকি হোৱাটো ইমান সহজ নহয়। পৃথিৱীখন ভবাৰ দৰে যদি ৰঙীন হলহেঁতেন, হয়তো মানুহৰ অভাৱ নাথাকিলহেঁতেন, সকলো ঠিকেই থাকিলেহেঁতেন। জীৱনৰ অৰ্থ বিচাৰি, আকৌ কৈছোঁ জীৱনৰ অৰ্থ বিচাৰি, এইটোৱে বিচাৰি ফুৰিছোঁ আজিও। এটা দিশহাৰা পথি গৈ প্ৰতিটো অলিয়ে গলিয়ে জীৱনৰ অৰ্থ বিচাৰি ফুৰিছোঁ। জীৱন মানে কি?